কবিতাৰ শিৰোনাম অতিকৈ আপোন মোৰ গাঁওখনে। কবি ৰসীমা চাংমাই। ৰসেৰে উপজা জীৱন্তী সদায়নো কেনেকৈ একেদৰে পাবা? সৰুতে সজা বালিঘৰৰ বালিবোৰ আকৌ জানো দুনাই ঘূৰাই পাবা? সৰুতেই পোৱা গাঁৱৰ সেই পৰিৱেশ আজিও একেই আছে। বৰষুণ পৰি গেলা আলিৰ বাটটো আজিলৈ পকী হৈ পৰিল। চাকিৰ পোহৰত পঢ়া সেই দিনবোৰ আজিৰ সন্তানে জানো পাব চিনি? চিঠিৰ জৰিয়তে কৰা মনৰ আলাপবোৰ নাপাব আধুনিক সন্তানে বুজি। বিচনী মাৰি কটোৱা দিনবোৰ এচিৰ তলত বহা সন্তানে আজি নাপাব বুজি। কিন্তু আজিও গাঁৱৰ সেই পৰিৱেশ কৰেহি মোকামনি। হেতালি কাবাডী খেলি কটোৱা গাঁৱৰ সেই স্মৃতিয়ে মাৰেহি মোৰ হৃদয়ত ভুমুকি। হাবিত ঢেকীয়া বিচৰা আম পাৰি খোৱা গাঁৱৰ সহজ সৰল মানুহৰ মুখবোৰ সহজে নোৱাৰি পাহৰিব নোৱাৰি।